নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সংখ্যা ৰেখাত √2 আৰু √3 কেনেকৈ বহুৱাব লাগে সেই বিষয়টো আজি আলোচনা কৰিম। √2 বা √3 ইউনিট এক্সাম হওক, হাফ ইয়াৰলি হওক, এনুৱেল হওক আহি থকা দেখিবলৈ পোৱা যায়। √2 বা √3 সংখ্যা ৰেখাত বহুৱা বুলি সেই আজি ইয়াৰ আৰম্ভ কৰিছোঁ আমি। প্ৰথমে তোমালোকে সংখ্যা ৰেখা হিচাপে ৰেখা এটা এনেকে লবা, হয়নে? প্ৰতিটো ৰেখাৰ নিৰ্দিষ্ট এটা বিন্দু তোমালোকে যি সংখ্যা ৰেখাৰ যিটো ও বিন্দু, হয়নে? শূন্য বিন্দুটোক ও হিচাপে এনেকে চিহ্নিত কৰি লবা। কৰি লোৱাৰ পাছত সমান জোখত এই বিন্দুৰ পৰা সমান জোখত, হয়নে, এটা নিৰ্দিষ্ট বিন্দু লবা। এনেকে হল, এনেকে নিৰ্দিষ্ট বিন্দু লবা। পাছত ইয়াত নামাকৰণ কৰিবা যে ইয়াৰ পৰা ও দিলা, এইটো এই বিন্দুটো নামাকৰণ তুমি কৰিবা এ হিচাপে। হল, এতিয়া ইয়াৰ পৰা ইয়াৰ দূৰত্ব, ইয়াৰ পৰা ইয়াৰ দূৰত্ব এটা নিৰ্দিষ্ট সমান জোখত লোৱা হৈছে। স্কেলৰ দ্বাৰা এক নিৰ্দিষ্ট জোখত লোৱা হৈছে আৰু এই জোখটোক এক একক বুলি তোমালোকে ধৰিব লাগিব ইয়াত। হল, ঠিক একেদৰে এই বিন্দুৰ পৰা তুমি লম্ব টানিব লাগিব, যাতে হয় এনেকে সমান জোখতে এক একক জোখতে ইয়াৰ পৰা এই বিন্দুলৈ লম্ব এটা টানিব লাগিব। অৰ্থাৎ ও এ ইজ ইকুৱেল টু এ বি হয়। অৰ্থাৎ এই বিন্দুটোৰ নাম বি বিন্দু বুলি নামকৰণ কৰিব লাগিব। ইয়াক বি বুলি ক'ব লাগিব এই বিন্দুটো দেই। এতিয়া ও বি সংযোগ কৰি দিব লাগিব, ওৰ পৰা বি লৈকে সংযোগ কৰি দিয়ে এনেকে। হল, ও বি সংযোগ কৰি দিলো। ও বিক সংযোগ কৰাৰ পাছত হয় কম্পাছ লৈ ও বিন্দু কেন্দ্ৰ কৰি এই ও বিন্দু কেন্দ্ৰ কৰি ও বিৰ জোখত, হয়নে, এই ও বি ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ আঁকিবা তোমালোকে। যি বৃত্তচাপে এই ও এ বিন্দুটো য'ত যি ৰেখাডালত আমি বহুৱাইছো সংখ্যা ৰেখাডালক যাতে কাটে, হয়নে? এই সংখ্যা ৰেখাৰ এই বিন্দুটো, ইয়াক আমি নামকৰণ কৰিলো পি বিন্দু হিচাপে। এই পি বিন্দুটিয়ে হল √2ৰ অৱস্থান। এই বিন্দুটো √2ৰ অৱস্থান। এতিয়া কেনেকে হল √2ৰ অৱস্থান? এইটো 1 একক ধৰিছো আমি, ইয়াক আমি 1 একক ধৰিছো, হয়নে? হয়, 1 এককে আমি এই দুইটাতে ধৰিছো। ও এ ইজ ইকুৱেল টু 1 একক আৰু ও বি ইজ ইকুৱেল টু 1 একক হিচাপে লৈ যেতিয়া আঁকিম, অঁকাৰ পাছত ইয়াত ও এ বি সমকোণী ত্ৰিভুজত, হয়নে, এইটো সমকোণী ত্ৰিভুজ হয়, এইটো 90 ডিগ্ৰী, হয়নে? ও এ বি সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলে কি হ'ব? ও এ স্কুৱেৰ, হয়নে, পাইথাগোৰাছৰ উপপাদ্যত কি হ'ব তোমাৰ? ও এ স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ ইজ ইকুৱেল টু ও বি স্কুৱেৰ। মই স্ক্ৰীনত কাষত দেখুৱাই দিছো যে এই ও বিৰ মানটো, হয়নে, এই কৰ্ণৰ মানটো √2 হোৱাটো হল। এইটো ইয়াত কৰি মই নেদেখুৱাম। 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ হল ইজ ইকুৱেল টু ও বি। ও বি ইজ ইকুৱেল টু কিমান হ'ব? √1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ, 1 প্লাছ 1 ইজ ইকুৱেল টু কিমান হ'ব? 2। অৰ্থাৎ ও বি ইজ ইকুৱেল টু √2 হল। ঠিক একেইদৰে এই চিত্ৰকে আমি কিছু আগুৱাই নিওঁ, হয়নে? এতিয়া আমি কি কৰিব লাগিব? এই বি বিন্দুত আমি 90 ডিগ্ৰী হোৱাকৈ, হয়নে, এনেকে 90 ডিগ্ৰী হোৱাকৈ, হয়, সেই আগৰ সমান জোখত যিমান আমি ও এ ধৰিছিলো, যিমান আমি এ বি ধৰিছিলো, অৰ্থাৎ এককে ধৰিছিলো নহয়, ঠিক সেই একে জোখতে ও বিন্দুত 90 ডিগ্ৰী কোণ হোৱাকৈ সেই একে জোখত ৰেখা এডাল এনেকে টানি দিবা। হল,
এই বিন্দুটোক তোমালোকে নামাকৰণ কৰিবা ডি হিচাপে, হয়নে? ইয়াক আমি ডি হিচাপে নামাকৰণ কৰিলো, ডি বিন্দু হিচাপে আমি ইয়াক নামাকৰণ কৰিলো। এতিয়া ডি আৰু ও সংযোগ কৰি দিয়া, এই ডি আৰু ও টো সংযোগ কৰি দিয়া ইয়াৰ পৰা এনেকে হল। ডি ও সংযোগ কৰাৰ পাছত এতিয়া কম্পাছ লৈ, হয়নে, ও বিন্দুক কেন্দ্ৰ হিচাপে ধৰি ডি বিন্দুৰ পৰা হল এটা বৃত্তচাপ আঁকা, কলৈকে? সংখ্যা ৰেখাৰ ওপৰলৈকে, সংখ্যা ৰেখাত কটাকে বৃত্তচাপ এটা আঁকি দিলা। আঁকোতে এই বৃত্তচাপে এই সংখ্যা ৰেখাডালত য'ত কাটিছে তাক কিউ নামাকৰণ কৰা, এইটো কিউ, এইটোক আমি পি বুলি নামাকৰণ কৰিছিলো, হয়নে? এইবাৰ ইয়াক আমি কিউ বুলি নামাকৰণ কৰিলো। এই কিউ বিন্দুটোৱে হ'ব এই সংখ্যা ৰেখাডালত, হয়নে, √3 অৱস্থান, √3 অৱস্থান। আমাৰ এইখিনি কিমান পইণ্ট আছে? ইয়াত আছে 2, হয়নে? আমাৰ এইখিনি 2 আছে, এইটো 0, এইটো 1 হল, এইটো 2, এইটো 3, তেনেকে গৈ আছে সংখ্যা ৰেখাডাল হল। এতিয়া এই কিউ বিন্দুটো হল √3 অৱস্থান। ইয়াক ঠিক আগৰ নিচিনাকে পাইথাগোৰাছৰ উপপাদ্য ক'ত প্ৰয়োগ কৰিম আমি? ও বি ডি সমকোণী ত্ৰিভুজত। ইয়াত এই কোণটো সমকোণ 90 ডিগ্ৰী। এই সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলে কি পাম? ও ডি স্কুৱেৰ ইজ ইকুৱেল টু ও বি স্কুৱেৰ প্লাছ এইখিনিত কেনেকে পাম আমি? এই সমকোণী ত্ৰিভুজত ও ডি স্কুৱেৰ ইজ ইকুৱেল টু ও বি স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰ। এই বি ডিৰ জোখ কিমান লৈছো আমি? 1 একক লৈছো, হয়নে? তাৰপিছত কিমান হ'ব এইটো? √, ও বি মানে কিমান? ইয়াত ও ডি ৰাখিলো আমি, স্কুৱেৰটো এইফালে ৰুট হৈ গুচি আহিল। ও বিৰ মান কিমান? ওৰ পৰা বিলৈকে আমি √2 পাইছো, √2 হোল স্কুৱেৰ পালো, প্লাছ বি ডিৰ মান কিমান? 1 ধৰিছো আমি, 1 স্কুৱেৰ ইজ ইকুৱেল টু ইয়াত কিমান থাকিল? 2 + 1 √, ইজ ইকুৱেল টু √3 হল। এনেকে আমি ইয়াৰ মানটো কিমান পালো? √3, আৰু সংখ্যা ৰেখাত √3 অৱস্থানটো এইটো আৰু √2 অৱস্থানটো এইটো। মই ধুনীয়াকে এইটো লিখিব কেনেকে লাগে সেইটো লিখনিটো মই সম্পূৰ্ণ এই স্ক্ৰীনৰ কাষত দিছো, তোমালোকে ধুনীয়াকে চাই ল'বা। হ'ব, আজিলৈ ইমানে, ধন্যবাদ।